মই সিমাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। কেনে আছে? নিশ্চয় ভালে আছে আৰু মই ভালে আছোঁ। আৰু আজি হৈছে 31 ডিচেম্বৰ আৰু বছৰটো শেষ, আৰু সেইকাৰণে আজি নিমিহঁতৰ ডান্স স্কুলতে এটা সৰুকৈ খানাৰ আয়োজন কৰা হৈছে দুপৰীয়া। তালৈকে যাবলৈ ওলাইছোঁ। তেতিয়াহ'লে ব'লকচোন আপোনালোকক অকণমান দেখাই থাকিম, চাই থাকিব। এডালমান যদি পৰে এইফালে আমাৰ খৰি বিভাগত নেকি? ধুনীয়া লাগিছে দেই। আপুনি খৰিত নেকি? থেংক ইউ, ভাল লাগিছে বাৰু। এইফালে জোষ্টা আৰু ৰিম্বয়ে খৰি আনি আছিলে আৰু মই ভিডিঅ' কৰি থকাৰ কাৰণে হেনো খৰিখিনি সৰি পৰিলে। আৰু এতিয়া ইয়ে দেখিছেনে খৰিখিনি খানাৰ কাৰণে ৰিম্বয়ে লৈ আহিছে। আৰু এতিয়া এইফালে আমাৰ বস্তুখিনি সকলোখিনি আনি একে জেগাতে থোৱা হৈছে। সকলো মানুহ আহি পোৱাহি নাই, এতিয়া আমিহে আহি পাইছোঁ। পিছত পৰে আহিব সকলো। আৰু এতিয়া এয়া জেগাখন ঠিক ঠাক কৰা হৈছে আৰু সকলোৱে এয়া আলু পিঁয়াজ কটাত ব্যস্ত হৈ গৈছে। মই অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ আপোনালোকক দেখাবৰ কাৰণে, তেতিয়াহ'লে চাই থাকিব। 2022 চনৰ শেষৰ দিনটোত আমি সকলো এনেকৈ একেলগ হৈছোঁ নিমিহঁতৰ নাচৰ স্কুলৰ পথাৰখনতে এটা খানা খাম বুলি সকলো একেলগ হৈছোঁ আৰু খুবেই ভাল লাগে এনেকৈ। আৰু এইফালে সকলো আলু পিঁয়াজ কটাত ব্যস্ত। আৰু এয়া হৈছে নিমিহঁতৰ নাচৰ স্কুলৰ বাইদেউ কৌৰটো লৈ আহিছিল, কৌৰটোৰ পৰা বাহিৰে বাহিৰে ইয়ালৈ আহিছে। আৰু এতিয়া ইয়া দেখিছেনে সকলোখিনি কামত ব্যস্ত হৈ আছে। আৰু বাইদেৱে কৈছিলে যে এই আমি য'ত পিকনিক খাবলৈ লৈছোঁ সেই জেগাটোকে চিজুচা বুলি ভাবি ল'ব কৈছে। আচলতে মনটো সেই আচল কথা, পথাৰতে হওক বা পিকনিকৰ ধুনীয়া জেগা এটাতে হওক, সকলোখিনি একেলগে এনেকৈ যদি মিলি খোৱা হয় সঁচাই খুবেই ভাল লাগে। আৰু এতিয়া এইয়া দেখিছেনে ল'ৰা ছোৱালীকেইটা স্কুলখন, এইখন নিমিহঁতৰ নাচৰ স্কুল, আৰু তাতে বহি আছে কেইটামান এনেকৈ। আৰু বাকীখিনি আহি পোৱাহি নাই, সকলো আহিব। আপোনালোকক পিছে পৰে মই ভালকৈ দেখাই থাকিম। এই দিনটো ধৰি ৰাখিবৰ কাৰণে মই অকণমান ভিডিঅ' কৰি ৰাখিছোঁ স্মৃতিস্বৰূপে। আৰু এতিয়া আমাৰ এইফালে চাহ বনোৱা হৈ গৈছে, আৰু এইয়া চাহৰ লগত খাবৰ কাৰণে এয়া কণী বইল কৰা হৈ গ'ল। এইফালে বৌ দুজনীয়ে এয়া ব্ৰেডত জাম লগাই আছে ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাৰণে, ব্ৰেড, কণী, চাহ। আৰু তেতিয়াহ'লে আৰু এইফালে দেখিছেনে ল'ৰা ছোৱালীকেইটা এয়া পথাৰত এনেকৈ শুই জঁপিয়াই আছে, খুব ভাল পাইছে সিহঁতি সকলো একেলগ হৈছে বহুত দিনৰ মূৰত। আৰু আমাৰ চাহ খাবলৈ হৈ গ'ল, তেতিয়াহ'লে চাহটো খাই লওঁ। সকলোৰে খোৱা হৈ গ'ল আৰু এতিয়া দাইলটো বইল কৰা হৈ গৈছিলে। এতিয়া দাইলটো এয়া তেল মাৰিবলৈ লৈছে। এইফালে এয়া দাইলখন তেল মাৰি আছে ৰিম্বয়ে দাইলখন তেল মাৰিবলৈ লৈছে। কাষতে বনাই আছে আমাৰ মিক্স ভাজিখন। আৰু এইয়া কিৰণে এয়া দেখিছেনে ভাজিখন ধুনীয়াকৈ লৰাই আছে। মই অকণমান ভিডিঅ' কৰি ৰাখিছোঁ সকলোখিনি। এইফালে মোক কৰিবলৈ দিছিলে মাংসখিনি মেৰিনেট কৰিব দিছিলে, আৰু মাংসখিনি যি মছলা দিয়ে সকলোখিনি ইয়াত দি লৈছিলোঁ আৰু দি সকলোখিনি মিক্স কৰি আছিলোঁ। আৰু কিৰণে অকণমান ভিডিঅ' কৰি ৰাখিছিলে। আৰু এইফালে এয়া জোৎস্না তাই মাংসটো বনাই আছিলে। আৰু ভিডিঅ'টো অকণমান এনেকৈ মই দেখাই দিছোঁ আপোনালোকক। খুব ভাল লাগিছিলে সঁচাই সেইদিনাখন সকলোৰে লগত একেলগে মিলি। সঁচাই সিদিনাখন খুব ভাল লাগিছিলে সকলোৰে লগত এনেকৈ। আৰু আমাৰ নাচৰ স্কুলত এইবাৰ এইটো চাগৈ প্ৰথম পিকনিক আমি এনেকৈ সকলো মিলি খাইছোঁ, আৰু খুব ভাল লাগে এনেকৈ সকলোৰে লগত একেলগে, আৰু এটা পৰিয়ালৰ নিচিনাই হৈ গৈছে সকলোখিনি। দাইলখন তেল মৰা হৈ গ'ল, আৰু এইফালে এয়া কেৰাহী বহাই দিছে, আৰু ইয়াতে বনাব এতিয়া পনীৰ। আৰু এইফালে জোৎস্নাই বনাই আছে এয়া মাংস আৰু পনীৰ দুটাই আছিলে, সেইকাৰণে আগতেই মাংস আৰু পনীৰ দাইলখন এনেকৈ বনাই লোৱা হৈছে। আৰু তাৰপাছত বাকীখিনি কাম আৰম্ভ কৰা হ'ব। আৰু এইয়া দেখিছেনে মই চব অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। এইফালে মোৰ মাংসখিনি মেৰিনেট কৰা হৈ গ'ল, আৰু এতিয়া মই কেৰাহীত বহাবলৈ লৈছোঁ। আৰু মাংস বহুতেই আছিলে, প্ৰায় 7.5 কেজিমান মাংস আছিলে, লোকেল চিকেন আছিলে এইখিনি। আৰু সঁচাই মাংসখিনি এইয়া দেখিছেনে আঁতৰৰ পৰা হয়তো আপোনালোকে ধৰিব পৰা নাই, বহুত কম লাগিছে, কিন্তু বহুতেই বেছি আছিলে। আৰু কেৰাহীখনো ডাঙৰ আছিলে, ভিডিঅ'ত হয়তো আপোনালোকে ধৰিব পৰা নাই। আৰু এইফালে চাওকচোন এয়া মাংসখিনি ভাজি থকা হৈছে, আৰু ধুনীয়া এটা কালাৰ আহিছে, আৰু এয়া বহোৱা বেছি সময় হোৱাই নাই। আৰু কাষতে এয়া পনীৰখিনিও ফ্ৰাই কৰি থকা হৈছে কমকৈ। আৰু এইয়া দেখিছেনে সকলো ফটো মৰাত ব্যস্ত আছিলে, আৰু এনেকৈয়ে মই অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ। হাই ৰূপালী বৌ, ভিডিঅ' কৰি আমি নাচি আছোঁ পিকনিকত, খুব ভাল লাগিছে। চব আছে ইয়াত, এইফালে এয়া বৌহঁত, এইফালে জোৎস্নাই মাংস বনাই আছে, এয়া চব আছে চাইডত, এয়া বৌ, চব ভাল লাগিছে। আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ, তেতিয়াহ'লে চাই থাকিব। বাইদেৱে নাচি আছে,
মজা হাই কিৰণ হাই আৱাজ দি আছে হাই নাচি আপকো তো নাচ लिया करे ना সঁচাই খুব ভাল লাগিছিলে সকলোৱে নাচি আছিলে আৰু আমি দুজনী নাচিবলৈ যাওঁতে গানটো শেষে হৈ থাকিলে দেখিছেনে আৰু এইফালে আমাৰ মাংস এয়া প্ৰায় হৈ গৈছেগে আৰু কাষতে এইফালে বনি আছে মটৰ পনীৰ আৰু পনীৰৰ এয়াকে দেখিছেনে এটালকে দিয়া হোৱাই নাই তথাপিতো কালাৰটো খুব ধুনীয়া এটা আহিছে এইয়া হয়তো দেখিয়ে আপোনালোকে গম পাইছে আৰু এইফালে আমাৰ মাংসখিনি এয়া ধুনীয়াকৈ উতল অহা আৰম্ভ কৰি গৈছে আৰু কালাৰটো দেখিয়ে হয়তো আপোনালোকে গম পাইছে মাংসটো খাবলৈ কিমানে ধুনীয়া হ'ব আৰু সঁচাই খুব ধুনীয়া হৈছিলে মাংসটো যিমানে দেখিবলৈ ধুনীয়া হৈছিলে সিমানে খাবলৈ সোৱাদ হৈছিলে আৰু এইয়া আমাৰ পনীৰ হৈ গ'ল মটৰ পনীৰ এইয়া দেখিছেনে খুব ধুনীয়া হৈছিলে মটৰ পনীৰটো খাবলৈ সিদিনাখন কালাৰটো দেখিয়ে হয়তো আপোনালোকে গম পাইছে সকলোখিনি বনোৱা হৈ গ'ল একেবাৰে শেষত এয়া বৌয়ে বনাই আছে ভাতটো হ'লে খানা সকলোখিনি হৈ যাব সকলোখিনি খানাৰ আইটেম আমাৰ বনোৱা হৈ গ'ল আৰু এয়া প্ৰথমে আপোনালোকক মই দেখাই দিছোঁ মটৰ পনীৰটো আৰু মটৰ পনীৰটো এয়া হয়তো দেখিয়ে গম পাইছে কিমান ধুনীয়া হৈছিলে আৰু তাৰ কাষতে এয়া আছে আমাৰ সালাডটো আৰু সালাডৰ সকলোখিনি বস্তু কাটি ৰখা হৈছে খোৱাৰ সময়তে সালাডটো সানিব লাগিব সেইকাৰণে সকলো যোগাৰ কৰি থোৱা হৈছে তাৰ কাষতে আছে এইখন দালি আৰু দাইলটো খাবলৈ খুব ধুনীয়া হৈছে দাইলটোত মিক্স দাইল বনোৱা হৈছিলে আৰু এইফালে আছে এয়া মিক্স ভাজিখন আৰু ভাজিখনো খুব ধুনীয়া হৈছিলে কাৰণ সকলোখিনি পাচলি ইয়াত আছিলে ভাজিখনত আৰু একেবাৰে শেষত এয়া আছে মাংস আৰু মাংস কালাৰটো হয়তো দেখিয়ে আপোনালোকে গম পাইছে কিমানেই ধুনীয়া হৈছিলে দেখিবলৈ আৰু খাবলৈও খুব ধুনীয়া হৈছিলে মাংসৰ কালাৰটো এয়া চাওকচোন মই আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ এতিয়া সকলোখিনি হৈ গ'ল আৰু এয়া প্ৰথমেই ল'ৰা ছোৱালীখিনিকে খাবলৈ দিয়া হৈছে এয়া দেখিছেনে ল'ৰা ছোৱালীও বহুতখিনিয়ে আছিলে আৰু এয়া চাওকচোন চবফালে মই আপোনালোকক অকণমান ভিডিঅ' কৰি দেখাই দিছোঁ এয়া নিমিহঁতেও খাই আছিলে এইফালে ছাইডতে বহি ল'ৰা ছোৱালী সকলোৱে ধুনীয়াকৈ খালে আৰু সঁচাই ভাল লাগে সিহঁতি ধুনীয়াকৈ খালে আৰু এতিয়া এয়া দেখিছেনে আমাৰ লগৰ সকলোখিনি এয়া খাবলৈ বহিছে আৰু প্ৰথমে সকলোকে নাতে সেইকাৰণে এয়া বহিছে প্ৰথমৰ বেষ্টটোত আৰু পিছৰখিনি নামি খাম লাহে লাহে তেতিয়াহ'লে সকলোৱে ধুনীয়াকৈ খাই লওক এই ভিডিঅ'টো মই এইকাৰণে বনাইছোঁ যাতে এই সময়খিনি মই ধৰি ৰাখিব পাৰোঁ সকলোৰে লগত আৰু এই দিনটো কেতিয়াও ঘূৰি নাহে সেইকাৰণে যিটো দিন আমি ভালকৈ পাইছোঁ সেই দিনটোকে ধৰি ৰখাৰ অকণমান প্ৰয়াস কৰিছোঁ আৰু সঁচাই খুব ভাল লাগে এনেকৈ সকলোৰে লগত এটা দিন মিলি আৰু বছৰৰ শেষৰটো আৰু এতিয়া আমিও তেতিয়াহ'লে ভাতটো খাই লওঁ আৰু সকলোৱে খোৱা বোৱা হৈ গ'ল আৰু বাহিৰৰে এয়া দেখিছে সকলোৱে নাচি আছে अरे खा के बताता हूँ ना
সকলোৱে খাই মেলি হোৱাৰ পাছত সকলোৱে বহুত সময় নাচিলোঁ আৰু সঁচাই খুবেই ভাল লাগিলে। বছৰৰ শেষৰ দিনটো সকলোৰে লগত এনেকৈ মিলা প্ৰীতিৰে এসাঁজ খালোঁ আৰু তাৰে কেইখনমান ফটো মই এনেকৈ আপোনালোকলৈ আগবঢ়াইছোঁ আৰু এই সময়খিনি ধৰি ৰখাৰ অকণমান প্ৰয়াস কৰিছোঁ আৰু সঁচাই সকলোৰে লগত খুবেই ভাল লাগিলে আৰু বছৰৰ শেষৰ দিনটো এনেকৈ সকলোৰে লগত হাঁহি ধেমালিৰে পাৰ কৰিলোঁ আৰু ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা কৰোঁ যাতে অনাগত দিনবোৰো সকলোৰে ভালে কুশলে পাৰ হৈ যায়। সকলোকে আকৌ এদিন যাতে লগ পাওঁ, আকৌ এটা খানা এনেকৈ যাতে আমি খাব পাৰোঁ সকলোৰে লগত মিলি আৰু খুব ভাল লাগিলে সঁচাই সেই দিনটো। আৰু এইয়া কেইখনমান ফটো দেখিছেনে, খুব ধুনীয়া ধুনীয়া ফটো মই এনেকৈ সাঁচি ৰাখিছোঁ। ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ যাতে সকলো ভালে থাকে, সকলো সুস্থ থাকে আৰু সকলোৰে যেন সকলো মনোকামনা পূৰণ হয় নতুন বছৰটোতে। আহিব লগা দিনবোৰ যেন সকলোৰে খুব ধুনীয়াকৈ পাৰ হৈ যায় আৰু সেইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। সকলো কুশলে থাকক, সুস্থ থাকক আৰু ভিডিঅ'টো ভাবিলোঁ আজিলৈ ইমানতে শেষ কৰোঁ। আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ তেতিয়াহ'লে ভালে থাকক, সুস্থ থাকক আৰু সকলোলৈকে মোৰ ফালৰ পৰা নতুন বছৰৰ বহুত বহুত শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ।